নমস্কাৰ বন্ধু বান্ধৱীসকল, সুপ্ৰভাত জনাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বহুত দিনেই হ'ল তেনেকৈ ভিডিঅ' একো বনোৱাই নাই আৰু এই ৰাতিপুৱা মই আজি 12 বাজিজোপাৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। মোৰ বহুত ভাল লাগে 12 বাজিজোপা, নানা ৰকমৰ কিমান যে ৰঙীন ফুল ফুলে, বগা, বেঙুনীয়া, গুলপীয়া এনেকুৱা ধৰণৰ, খুবেই ভাল লাগে আৰু ইয়াৰ পৰাই মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু HP ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এয়া মই আহি আছোঁ এতিয়া নগাঁও টাউনলৈ। আচলতে ৰাতিপুৱাই খবৰ এটা পালোঁ বোলে মামাৰ কিবা গ'ল্ড ব্লাডাৰৰ পাথৰ হৈছে, তো অপাৰেশ্যন কৰিব লাগিব, লেপস্কপি কৰিব লাগিব। তো মায়ে তেনেকৈ কোৱাত মই ক'লোঁ কি ঠিক আছে, মাহঁত যোৱা কথা আছিলে, তো মই ক'লোঁ কি মোকো লৈ যাবা। আৰু এয়া চাওকচোন নগাঁৱত বৰষুণৰ বতৰ, কেনেকুৱা বানপানী হৈ গৈছে, একদম কৃত্ৰিম বান হৈ গৈছে আৰু এনেকৈ বোকা মানে নেওচি আৰু বৰষুণ নেওচি তেনেকৈ আহিলোঁ। আৰু ইফালে শুনিছোঁ মামাৰ বোলে অপাৰেশ্যন হ'ব 11টা বজাত, সেইকাৰণে আহিছোঁ আৰু ইয়াত টেম্পু এখনতে আহিলোঁ আৰু গৈ আপোনালোকক বাৰু দেখাম কেনেকুৱা কি হৈছে। ছাডেনলি হৈ গৈছে ন এনেকুৱা ঘটনাটো, মানে কি ইমাৰ্জেঞ্চিকৈ মানে অপাৰেশ্যন কৰিব লগা হৈ গৈছে। তো এয়া আমি এতিয়া পাই গ'লোহি নগাঁৱতে থকা মেট্ৰ' হস্পিটেলত অপাৰেশ্যন কৰিব। আৰু মা, মই, আইতা, মাহী আইতা আহিলোঁ তিনিওগৰাকী। আৰু মোক তাত হাজবেণ্ডৰ ঘৰত সোমাই পেলাই মায়ে লৈ আহিছে আৰু এয়া মামা শুই আছে এতিয়ালৈকে, কিবা চেকআপ কৰিলে কিন্তু এতিয়া থৈ দিছে আৰু এনেকৈ জেনেৰেল ৰুমতে ৰাখিছে। আৰু এয়া বহি ভাগৰে লাগি গ'ল। 11টা বুলি ক'লে, কিন্তু অপাৰেশ্যন হ'ব বোলে 2টাত ক'লে, 2টাৰ পৰা আকৌ 3টা পাইছিলে, 3টামান বজাতহে চাগে চিয়ৰলি হ'ব চাগে। আৰু এয়া সকলোৱে টোপনিয়াই মইতো একদম হামিয়াই বহি আছোঁ আৰু মামাই এয়া শুই আছে, অলপমান ৰেষ্ট কৰিবলৈ কৈছে। লৈ যাবহি আৰু ডক্টৰে। এয়া বহি একদম আমনি লাগি গৈছে আৰু বাহিৰত একদম নেৰানেপেৰা বৰষুণ, বিৰাট বৰষুণ হৈ আছে। আৰু আমি আছোঁ, এয়া মামাক নিছে আৰু 3টা বাজিলে, এতিয়া লৈ গৈছে। আৰু এয়া চাওক, আৰু মামা এতিয়া সোমাই গ'ল, লৈ গৈছে অপাৰেশ্যনৰ কাৰণে। আৰু আমি ৱেইটিং ৰুমতে বহি আছিলোঁ আৰু চাওকচোন ইমান আহিছে বাহিৰত তলত। আৰু আহিছোঁ আমি 11টা বজাতে অপাৰেশ্যন হ'ব বুলি ক'লে, কিন্তু এতিয়া 3টা বাজিলে। আৰু আমি মই অপাৰেশ্যন থিয়েটাৰৰ বাহিৰতে বহি আছোঁ আৰু সুধিছোঁ অপাৰেশ্যন হৈছে বুলি কৈছে, ওলাব আৰু আমি বহি আছোঁ। আৰু ওলালেই আমি অকণমান বাহিৰৰ পৰা আহোঁ বুলি আহিলোঁ, মায়ে মই ATM এটা বিচাৰি ফুৰিছোঁ, মানে ATM বিচাৰি আছোঁ, মই ATM পাবলৈ নাই। আৰু এয়া মামা লৈ আহিলে আৰু এয়া আনিছে উলিয়াই পেলাই, একদম বিষত কেঁকাই আছে। ভাল হ'ব আৰু বিষৰ বেজি ইনজেকশ্যন দিলে। আৰু আমি আবেলি হ'ল যিহেতু, গধূলি হৈ গ'ল, 6টা বাজিল, 6:30মান হৈ গ'ল, তো ঘৰলৈ বুলি ওলাই দিলোঁ আৰু বেছি দেৰি থাকিব নোৱাৰি, বতৰটো বেয়া। আৰু এয়া মই গুচি আহিলোঁ। আৰু ভিডিঅ'টো আজি ইমানখিনিয়ে আছিলে। আপোনালোকে আশীৰ্বাদ কৰোঁ মামা যাতে সোনকালে সুস্থ হৈ উঠে। আৰু আজিৰ কাৰণে বাই বাই।